মর্নিং ফ্রেন্ডস, আজি মই এটা প্ৰডাক্ট অৰ্ডাৰ দিছিলোঁ। আজি মানে 4 দিনমান আগত সুপাৰ নেপিয়াৰ যিটো ঘাঁহ হয় গৰু ছাগলীৰ কাৰণে, সেই তাৰ বীজটো অৰ্ডাৰ দিছিলোঁ, চিডটো। আৰু সেইটোকে আজি মই এই গেলাছত হেৰি কৰিব ওলাইছোঁ, মজাকৈ দিম। প্ৰথমতে পুলিটো গাজিলে আনি ল'ম, তাৰপিছত বেলেগ জেগাত ৰুম মজাকৈ। চাই থাকক আপোনালোকে এনেকৈ কৰোঁ। প্ৰথমতে এইকেইটাত গ্লাছকেইটাত মাটি ভৰাই লওঁ, তাৰপিছত বীজটো দিম। প্ৰথমতে মাটিখিনি গ্লাছকেইটাত ভৰাই লওঁ। মজাকৈ এনেকৈ 5টা লৈ ল'লোঁ, 5টা মানে 6টা। আৰু এতিয়া পেকেটটোত আছে 250 চিড। 250 চিডছৰ ভিতৰত মই 5টাকৈ 30টা লগাম। এটা গিলাছত 5টাকৈ লগাম। ইমান সৰু। দহটা যাবই। গাজলি হ'ল, তাৰপিছত বেলেগত ৰুব লাগিব। বহুত ডাঙৰ হয় ঘাঁহটো। পাঁচটা 6টা ক'ৰবাত 10টালৈকে পৰিছে। এইটো কেইটা পাছত দিম আৰু এইটো আগে চাই ল'ম। খনেকি দিওঁ। পেকেট মানে থৈ দিলোঁ। অলপ অলপ পানী দিম। অলপ থাকি দিয়া নিচিনাকৈ দিম। আৰু পিছত গাজিলে আহিলে আৰু এটা ভিডিঅ' বনাই দিম আপোনালোকক মই। এইটো ভিডিঅ' এইখিনিতে আৰু বাই বাই।